হেল্ল' বন্ধুসকল, আজি মই এটা বহুত ধুনীয়া ভিডিঅ' দেখাবলৈ ওলাইছোঁ আপোনালোকে চাই বহুত আনন্দিত হ'ব আৰু গৌৰৱত কৰিব। আৰু মই এইবাৰ ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি কিবা ভিডিঅ'টোত ভুল পায় আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। ইয়াতে পেকেট লাঞ্চ দি আছে। পেকেট লাঞ্চত মই এটা পেকেট লাঞ্চ ল'ব গৈ আছোঁ। পাওঁ নে নাপাওঁ ঠিক নাই আৰু কিবা দি আছে। ইয়াতে চাই আছোঁ মই। ইয়াতে ভণ্টিবিলাক আছে, দাদাবিলাক আছে, ভাইটিবিলাক আছে। ইয়াতে আহিছে বাইক ৰাইডাৰ কেনেকুৱা কি হয় এইবিলাক মই গোটেই দেখাই আছোঁ। এইবিলাক হ'ল বাইক ৰাইডাৰ মানুহবিলাক। গতিকে আপোনালোকক মই গোটেই দেখাই আছোঁ ফৰ্জৰবিলাক কেনেকুৱা ডেক'ৰেশ্যন হৈ আছে, কেনেকুৱা মানে কি হয় এইবিলাক মই গোটেই দেখাই আছোঁ। ইয়াতে আছে নৃত্যশিল্পীসকল, যিসকলে নৃত্য কৰিব আৰু সঁচাকৈ কিন্তু চাবলৈ মজা হ'ব। এইটো হ'ল মেইন গ্ৰাউণ্ডত আমি কি ধৰণৰ প্ৰেড দেখা পাম এইবিলাক আপোনালোকে চাব পাব। কেনেকুৱা কি এইবিলাক দেখা পাব। ইয়াতে প্ৰেড চলি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ভাষণ দি আছে। এই ভাষণৰ পিছতে আমাৰ প্ৰেড চলিব। প্ৰেড চলাৰ পিছতে আমাৰ গোটেই কাহিনীবিলাক। এইটো হ'ল আমাৰ মেইন ডেক'ৰেশ্যন। ইয়াতে মানে প্ৰেড পাতি ইয়াৰ ভিতৰৰ পৰা আহিব আহি আমাৰ ইয়াৰবিলাক গোটেই মানুহবিলাক বহুত বহি আছে। চোৱাচোন মানুহ বহি আছে। ইয়াতে আমাৰ কাপিল আছে, মুস্তাক ভাই আছে। মজাই বেলেগ না। কেনে লাগছে? আমাৰ আপি আছে ইয়াতে। নাই একো নাই। মই আজি বহুত দিনৰ পুৰণা 8 বছৰ মূৰত লগ পোৱা বান্ধৱী এজনী লগ পালোঁ। বান্ধৱী মানে বায়ে বোলো আমি একেলগে ফিল্ম কৰিছিলোঁ মানে কলেজত। গতিকে বহুত মানে মুহূৰ্ত আছে, আমাৰ স্মৃতি আছে, হয়নে নহয় বাৰু? সঁচাকৈ কিন্তু বহুত ভাল লাগিছে আপোনালোক লগে পোৱা নাছিলোঁ। আজি হঠাৎ মানে এতিয়া আমাৰ মেইন পেৰেড শুৰু হ'ব। আপোনালোকে দেখা পাব গোটেইখিনি। প্ৰথমতে আছে আমাৰ বীৰংগনা পাৰ্টি, তাৰপিছত বিভিন্ন ধৰণৰ চেণ্ট্ৰেলৰ পৰা ষ্টেটলৈকে যিমান পুলিচ প্ৰশাসন আছে সেইবিলাক গোটেই প্ৰেড কৰিবলৈ আহিছে। তাৰপিছত দেখা পাব আমাৰ CSF, তাৰপিছত লাষ্টত আছে NCC। এইবিলাক গোটেইখিনি মই নাম ভালদৰে নাজানো আৰু চোৱাও নাই। উপভোগ কৰক ভিডিঅ'ত। বন্ধুসকল, আপোনালোকে দেখি আছে, চাওক ইমান গৰমত ঘামত তিতি গৈছে মানুহবিলাক।
সাধাৰণ কথা নহয়। ইমান গৰমত তেনেকুৱাকৈ 3-4 ঘণ্টা ৰ'দত থিয় হৈ বিশ্ৰামত বহুত কষ্ট হয়। গতিকে আপোনালোকে ভালদৰে চাওক, অনুভৱ কৰক। বঢ়িয়া। এইবাৰ দেখা পাব আপোনালোকে বড়োসকলৰ ভাগৰুৱা নৃত্য।
এই 15 আগষ্টৰ প্ৰগ্ৰামটো চাই সঁচাকৈ বহুত ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। সকলোৱে ঘৰে ঘৰে যাবলৈ ওলাইছে, বহুত ভাল লাগিল। আপোনালোকে জনাব কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টা বাটনটো দবাই দিব।